নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে চেনেলটোলৈ আজি কেইটামান সাধাৰণ জ্ঞান লৈছো যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব আহকচোন চাওঁ সেই সাধাৰণ জ্ঞান কেইটা প্ৰশ্ন 1 গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল ক 1998 খ 1999 গ 2000 ঘ 2002 এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক 1998 প্ৰশ্ন 2 ভাৰতে কিমানবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছে ক এবাৰ খ দুবাৰ গ তিনিবাৰ ঘ চাৰিবাৰ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ দুবাৰ ডুৰান্ড কাপ কোনখন খেলৰ লগত জড়িত ক হকি খ ফুটবল গ লুডু ঘ ক্ৰিকেট এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ফুটবল প্ৰশ্ন 4 ফলৰ ৰাণী বুলি কোনটো ফলক কোৱা হয় ক আপেল খ কুঁহিয়াৰ গ লিচু ঘ কল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ লিচু কোনখন দেশৰ 5 জন প্ৰধানমন্ত্ৰীৰ ফটো কেতিয়াও তোলা হোৱা নাছিল ক ইংলেণ্ড খ আমেৰিকা গ চীন ঘ ভাৰত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব খ আমেৰিকা প্ৰশ্ন 6 পৃথিৱীৰ সকলোতকৈ পুৰণি দেশখনৰ নাম কি ক ইংলেণ্ড খ আমেৰিকা গ চীন ঘ ফ্ৰান্স দেশ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ঘ ফ্ৰান্স দেশ প্ৰশ্ন 7 গাখীৰ উৎপাদনত ভাৰতবৰ্ষৰ স্থান কিমান ক প্ৰথম খ দ্বিতীয় গ তৃতীয় ঘ চতুৰ্থ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ক প্ৰথম ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক য়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত ক আমেৰিকা খ ভাৰত গ নেদাৰলেণ্ড ঘ উত্তৰ কোৰিয়া এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক আমেৰিকা প্ৰশ্ন 9 ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক চহৰ আছে ক অসম খ দিল্লী গ উত্তৰ প্ৰদেশ ঘ মধ্য প্ৰদেশ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ উত্তৰ প্ৰদেশ ভাৰতবৰ্ষত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ক 8খন খ 9খন গ 11খন ঘ 12খন এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ক 8খন কোনখন দেশত পুলিচৰ সংখ্যা অধিক ক ভাৰত খ ইংলেণ্ড গ আমেৰিকা ঘ জাপান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ আমেৰিকা প্ৰশ্ন 12 শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত ক যোৰহাট খ বোকাখাট গ তেজপুৰ ঘ গোৱালপাৰা এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ গোৱালপাৰা প্ৰশ্ন 13 ভাৰতবৰ্ষৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল ক মুম্বাই খ অসম গ দিল্লী ঘ ৰাজস্থান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক মুম্বাই নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে ক 24খন খ 25খন গ 26খন ঘ 27খন এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব খ 25খন নেক্সট প্ৰশ্নটো হৈছে কাউৰী কোন দেশৰ ৰাষ্ট্ৰীয় পক্ষী ক শ্ৰীলংকা খ চীন গ ভূটান ঘ নাইজেৰিয়া এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ ভূটান প্ৰশ্ন 16 শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় ক থাইলেণ্ড খ ইংলেণ্ড গ নেদাৰলেণ্ড ঘ জাপান এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক থাইলেণ্ড কি গছৰ তলত শুলে মানুহৰ মৃত্যু হ'ব পাৰে ক আমলখি খ কঁঠাল গ নিম ঘ আম গছ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ নিম গছৰ তলত শুলে মানুহৰ মৃত্যু হ'ব পাৰে প্ৰশ্ন 18 আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ক 5 মাৰ্চ খ 6 মাৰ্চ গ 7 মাৰ্চ ঘ 8 মাৰ্চ এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ 8 মাৰ্চ
8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব আৰু বন্ধুবৰ্গসকলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।